হাই হেল্ল' ৱেলকাম টু মাই চেনেল অৰুপ ব্লগছ। আৰু আজি আমাৰ কলেজত আছে ফ্ৰেছাৰ্ছ তো এতিয়া আছোঁ আমি ৰুমত, কোনো নাই, চব অডিটৰিয়ামত আছে। তো বলক আজি ভিডিঅ'টো এই কলেজৰ ক্লাছৰুমৰ পৰা আৰম্ভ কৰোঁ। তো চাই থাকক ভিডিঅ'টো সেইকাৰণে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। এইটো হৈছে প্ৰিয়বত, এইটো হৈছে এইটো যা বেহেন, এইটো হৈছে মাইকী। তো ভিডিঅ'টো শেষলৈ চাই থাকক, শেষলৈ চাই থাকক, ভাল পাব। তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো গাইজ বলক এতিয়া নেক্সট পাৰ্টলৈ গৈ থাকোঁ। গাইজ ভিডিঅ'টো শেষলৈ চাই ये कुछ हम लोगों का स्कूल है, कॉलेज है। वो मैं गाइस गोटे पापा की पड़ी से गोटे स्टेडियम भर्ती है गाइस। तो এইখনে আমাৰ কলেজখন গাইছ, ভালখন চাই লওকচোন আপোনালোকে দেখাইছোঁ। বা ইমান ভদ্ৰ কেতিয়াৰ পৰা হ'লি গাইছ? এইটো বোলে লাইব্ৰেৰীত গৈ কিতাপ পঢ়াগে, ফেচাছ হৈ আছে গাইছ। শুনকচোন ইয়াৰ কথা। প্ৰিয়বত চালা কিয় হোগা। আজিকালি ছাত্ৰ ছাত্ৰীসকলে নিজক নিজে কেতিয়াও ভাবিবলৈ সময় নলয়। কি কাৰণে? হাতত থকা এই মোবাইলটোৰ কাৰণে। ভাৰত জুৱা যাহা তাহা ক'ত গৈ আছা? দত্ত দয়াধ্যম দান কৰা, দান কৰি তুমি নাভাবিবা মই দয়া কৰিছো কাৰোবাৰ ওপৰত, তুমি কৃতজ্ঞ হবা। দত্ত দয়াধ্যম দাম্যত, বিনম্ৰতাৰ দৰে দান কৰা। কাৰোবাক কি ক'লে ছাৰ আপোনাৰ কলেজৰ গাইজ গৰমৰ কোবত ভিতৰত বহি থাকিব নোৱাৰিলোঁ, এতিয়া আহি কেণ্টিনত বহিছোঁ গেছ। আপোনালোকক বস্তু এটা দেখাইছোঁ চাওক দেই, এই চাওকচোন। এটি এইটো গৈছে এতিয়া হেৰি আনিবলৈ, কিবা এটা আনিব গৈছে, খাই লওঁ গাইজ, বেয়া লাগিছে। অডিটৰিয়ামত বহি থাকিব নোৱাৰিলোঁ গাইজ, ওলাই গুচি আহিলোঁ। নাচ গান চব আছেই গাইজ, চাই ল'ব ৰ'ব। ये चाहून पापा की पड़ी कि काम देखो गाइस, बोलो ভিতৰত লেষ্টলৈকে চাই থাকিব। এতিয়া চাওকচোন গাইজ, গোটেইখন বাহিৰত আছে, এতিয়া ভিতৰত সোমাই দিছে কাৰণ পেকেট লাঞ্চ দিব হৈছে। তো চাওকচোন এতিয়া হৈ আছে मतलब गाइस हो रहा है अभी ग्रुप डांस, মিচিংসকলৰ এটা গ্ৰুপ ডান্স হৈছে গাইজ, চাই লওক। হৈ আছে মানে হ'বহে দেই গাইজ। তো গাইজ পানী চানী খাই ফ্ৰেছটো ল'লোঁ, তাত একদম গৰম হৈ আছিলে। তো ভিডিঅ'টো ভালকৈ বনাব পৰা নাই। তো ভিডিঅ'টো এনজয় কৰক। আৰু নাচ গান আছে, দেখাই আছোঁ। ইয়াত আহিছোঁ এতিয়া পানী খাবলৈ, বাহিৰ পানী খাই আছে দেখিছে। তো অলপ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই গাইজ। অলপ গাইজ এতিয়া আকৌ অডিটৰিয়াম যাম, তাত গৈ সকলোবোৰ আপোনালোকক দেখাওঁ। তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো গাইজ অকণমানটো দীঘল হ'ব, চাই থাকিব ভিডিঅ'টো শেষলৈকে।
মোৰ ভিৰ দেখক দিছ ইজ এ ৰুট দেন এইফালে দেখক ফটো মোৰ ভিৰ আমি মাৰিবলৈ চান্সে নাপাম গাইছ দিছ ইজ আৱাৰ কলেজ গাইজ আজি ফ্ৰেছাৰ্ছৰ কাৰণে চব ভিৰ দেখক গেটত ফটো মাৰিবলৈ ভিৰ দেখক না গাইজ অডিটৰিয়ামত কেনেকুৱা ভিৰ হ'ব পাৰে আপোনালোকে চাই লওক কথাটো ভাবি চাওক এবাৰ বাহিৰলৈ আমি ওলাই আহিলোঁ এতিয়া দেন এয়া চাওক কেলা এনেকুৱা ভিৰ বে অডিটৰিয়ামত ভৰ্তি গাইজ মই এবাৰ সোমাইছিলোঁ মেথা গৰম হৈ গৈছিলে গাইজ বস্তু এটা লক্ষ্য কেলা এইকেইটা চাওক এইকেইটা গাইজ দোস্ত এই ছাৰজনে কিমান ধুনীয়াকৈ এটা কংসৰ ডাইলগ মাৰিছে শুনকচোন আপোনাৰ মন মুহি দিব গাইজ শুনক ক্লাছ গাইজ ফাইনেলি এতিয়া ফেচাৰ্ছ চলি আছে আমি গুচি আহিলোঁ হোটেলত যাম এতিয়া হোটেলত গৈ কিবা এটা খাই লওঁগৈ তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইজ এটা নতুন ভিডিঅ' সৈতে আকৌ উভতি আহিম আজিলৈ বাই